নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম তোমালোকক মোৰ এটা নতুন ভিডিঅ'লে। যিসকলে মোক মনত ৰাখিছা তেওঁলোকক মই অশেষ ধন্যবাদ দিব বিচাৰোঁ, আৰু যিসকলে মোক পাহৰি গৈছা তেওঁলোকক মই এটা কথাই ক'ব বিচাৰোঁ যে তোমালোকে বাদাম খোৱা। তোমালোকে মোক মনত ৰাখিছা নাই মই নাজানো, কিন্তু মোৰ LP স্কুলৰ কথা কেইটামান এতিয়াও মনত আছে। মোৰ LP স্কুলত বহুত ভাল লগৰ কেইটামান আছিলে, আৰু যিকেইটাই মোক কৈছিলে আমি মানুহ হয়, আৰু মই বিশ্বাস কৰোঁ যে আমি মানুহ। আমি অকল জীৱ জন্তুক ভাল পালেই নহ'ব, এই প্ৰকৃতি, এই পৃথিৱী, এই বিশ্ব, এই ব্ৰহ্মাণ্ড আমি সকলোকে ভাল পোৱা উচিত। আৰু বহুদিনৰ মূৰত নম্ৰ ভদ্ৰ সভ্য মহিলাগৰাকীৰ ভিডিঅ'টো দেখি মানে তাই কোৱা কথাখিনি শুনি মোৰ সেই আগৰ দিনৰ কথাখিনিলে মনত পৰি গ'ল, যি মোৰ লগৰকেইটাই কৈছিলে। কালি সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে, হয়নে গাইজ? বুজিছাই নহয়? ডাঙৰকে বুজিছো। এইজনী বনৰীয়া গছত কোনে বা পানী দিলে ঠিক নাই গাইজ, বুজিছাই নহয়? মইতো আচৰিত হৈ গৈছো গাইজ, তামোল গছতো ডাব নাৰিকল লাগিছে। হ'ব ইমানো ডাব নাৰিকল খাব নালাগে, আহক আজি ভিডিঅ'টো আৰম্ভ কৰো। ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয়, আৰু এইটো কথা মই ঘৰৰ কাৰণে কোৱা নাছিলোঁ, বুজিছে আৰু। যেতিয়া নেকি এটা ঘৰৰ কাম 10টা ৰাজমিস্ত্ৰীয়ে কৰিব, তেতিয়া দৰ্জাৰ চাইজটো ইফাল সিফাল হ'বই ন। চেনিটো চবেই খায়, চেনিটো চবেই খায়, তুমি গু খোৱা। সকলো মানুহ আপোন নহয়, আৰু এইটো কথা এজন আপোন মানুহে শিকাই থৈ গ'ল, সেইকাৰণে কাকো বিশ্বাস কৰিব নালাগে। বিশ্বাস, মৰম, ভাল পোৱা, এইবোৰ শব্দ তোমাক কোনে শিকালে তোমাক? তোৰ মায়েৰে শিকাইছে নে কি খেললা? মানুহক তুমি এনেও বিশ্বাস কৰিব নালাগে, তুমি কুকুৰক বিশ্বাস কৰা। এনেও ভাদ মাহ আহি আছে, কুকুৰে তোমাক ইমান বিশ্বাসত ল'ব যে তুমি এৰাই আহিব নোৱাৰিবা। সেই বিশ্বাসৰ এনাজৰীডাল বাৰু। এতিয়া আমি এইগৰাকী বাইদেউৰ কথা বাদ দিছো, এতিয়া কথা পাতো অন্য এগৰাকী বাইদেউৰ বিষয়ে। তেওঁ ব্লগাৰ, আৰু আমি খুব ধুনীয়াকৈ ইয়াতে বহিছোঁ আৰু অকণমান কিবা কিবি পুলুং পালাং কৰোঁ নে কি কয়। আৰু তেওঁ ভ্লগ ক'ত ষ্টাৰ্ট কৰে চাওঁ, তেওঁ ভ্লগ ষ্টাৰ্ট কৰিছে অয়ত। হেল্ল' এভৰিৱান, আৰু ফাইনেলি আমি ইয়াত আহি পালোঁ, অয়ুত আহি পালোঁ, আৰু আজি ৰাতিটো আমি ইয়াতে থাকিম, আৰু ইয়াৰ পৰা আমাৰ কাম ষ্টাৰ্ট হ'ব। অয়ুত যোৱাটো সঁচা, অয়ুত ৰাতি একেলগে কটোৱাটো সঁচা কথা, মিষ্টাৰ ৰাজ আৰু মই। এই ৰাজ যে আপোনালোকে মোৰ হাজবেণ্ড হিচাপে পাই আছে, বিশ্বাস কৰক মই ক'ব নাপায়, ইয়াত মোৰ হাজবেণ্ড যেন নালাগে, মোৰ যেন দাদা, মই তাৰ ভণ্টি। দাদা ষ্টেপ বাদাৰ চাগে। মই লাখটকীয়া বাইদেউ, লাখটকীয়া ছাগলী মাংস, লাখটকীয়া কাঁহীত লাখটকীয়া ভাত, লাখটকীয়া ব্লেংকেট, লাখটকীয়া পেষ্ট্ৰি, লাখটকীয়া তিয়হ, লাখটকীয়া মাছ, লাখটকীয়া চিকেন। চল হাত চল ব্লগাৰ। কুকুৰে যিমান কুকুৰা ভুকে কুকুৰক ভুকি থাকিব লাগিব, এই কুকুৰা ভুকিয়ে থাকিব। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো গাইজ, গতিকে আজি ভিডিঅ'টো অকণমান শ্বৰ্ট হৈছে। মই জানো এনেও ছোৱালীবোৰে বিশেষকৈ শ্বৰ্ট বস্তুবোৰ ভাল নাপায়, গতিকে অহাবাৰৰ পৰা অকণমান দীঘলীয়াকৈ বনাবলৈ ট্ৰাই কৰিম। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গাইজ।